পেন কাৰ্ডৰ সৈতে জড়িত এইসমূহ নিয়ম আপুনি জানেনে? নাজানিলে 10,000 টকাৰ জৰিমনা হ'ব পাৰে আপোনাৰ। আয়কৰ ৰিটাৰ্ণ, বৃহৎ বিত্তীয় লেনদেন সকলোতে প্ৰয়োজন পেন নম্বৰৰ। সেয়ে পেন নম্বৰ পূৰণৰ সময়ত সাৱধান হওক। কোনো প্ৰপত্ৰত পেন নম্বৰ ভুলকৈ দিলে 10,000 টকালৈ জৰিমনা হ'ব পাৰে আপোনাৰ। আয়কৰ বিভাগে ভুল পেন নম্বৰ দিলে বিহিব পাৰে জৰিমনা। আয়কৰ ৰিটাৰ্ণ বা বৃহৎ বিত্তীয় লেনদেনৰ ক্ষেত্ৰত ভুল পেন নম্বৰ দিলে এই নিয়ম কাৰ্যকাৰী হয়। এবাৰ পেন কাৰ্ড লাভ কৰাৰ পিছত আপুনি দ্বিতীয়বাৰৰ বাবে পেন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰে। পেন কাৰ্ড এজন লোকৰ বাবে এবাৰেই জাৰি কৰা হয় আৰু গোটেই জীৱনী বৈধ হৈ থাকে। আপুনি এখনতকৈ অধিক পেন কাৰ্ড ৰাখিব নোৱাৰে। এখনতকৈ অধিক পেন কাৰ্ড থাকিলে 10,000 টকাৰ জৰিমনা বিহিব পাৰে আপোনাক। যদি দুখন পেন কাৰ্ড আছে আপোনাৰ লগত, আনখন শীঘ্ৰে কৰ বিভাগক গতাই দিয়া উচিত। যদি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হোৱা নাই, তেন্তে 2019 31 ডিচেম্বৰৰ পিছত অবৈধ ঘোষিত হ'ব পাৰে আপোনাৰ পেন কাৰ্ড। ডিজিটেল ভিজে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব।